ভাবি চিন্তি কাৰোবাৰ ওচৰত যোৱা ভাই। এই ধুনীয়া দেখাবোৰে আগতে সকলো হিচাপ কৰি থৈ দিয়ে, আৰু যিয়ে বহুত বাবুচনা কৰি থাকে সেইজনে তোমাৰ হৃদয়লৈ নিজে নিজৰ দিমাগ লগাই দিয়ে। কাৰোবাৰ কাৰণে এটা নিৰ্দিষ্ট সময়লৈহে অপেক্ষা কৰিবা, আৰু ভালপোৱা লাগিলে যিমানে সঁচা নহওক কিয় কেতিয়াও কাৰো সন্মুখত প্ৰেমৰ ভিক্ষা নুখুজিবা। আমি ল'ৰাবোৰে সেইজনী ছোৱালীৰহে খংবোৰ সহ্য কৰোঁ যিজনী ছোৱালীক আমি বহুত বেছি ভাল পাওঁ, নহ'লেতো ব্লক লিষ্টৰ ৰাস্তাটো আমিও চিনি পাওঁ। সঁচা ভালপোৱাবোৰ বাৰু এনেকুৱাই নেকি? যেতিয়া ল'ৰাজনে ছোৱালীজনীক বিচাৰে তেতিয়া ছোৱালীজনীয়ে ল'ৰাজনক নিবিচাৰে, আকৌ যেতিয়া ছোৱালীজনীয়ে ল'ৰাজনক বিচাৰে তেতিয়া আকৌ ল'ৰাজনে ছোৱালীজনীক নিবিচাৰে, আৰু যেতিয়া দুয়োজনে দুয়োজনক সঁচাকৈ বিচাৰে তেতিয়া আকৌ ভাগ্যই সিহঁতক একেলগ হোৱাটো নিবিচাৰে। আজিলৈকে আপোন বুলি ভাবা প্ৰতিজন মানুহে মোৰ লগত খেলিলে, কোনোবাই যদি জীৱনৰ লগত, আকৌ কোনোবাই হৃদয়ৰ লগত। বিষাদ বেদনাই বুকুতে খুলি মাথো এজনীৰে আপোন হ'ব বিচাৰিছিলোঁ, সেইকাৰণে চাগে আজি অকলশৰীয়া হৈ গ'লো। গলি যে আঁতৰি এৰি মনে মনে। মানুহে কয় কাৰোবাৰ কথা বহুত বেছি ভাবিলে সেইজন মানুহ সপোনত আহে, তেনেহ'লে কাৰোবাক বহুত বেছি বিচৰাৰ পাছতো জীৱনত কিয় নাহে? হাই, ইমান মন মাৰি কিয় আছা? তাই পাহৰি গৈছে, তুমিও পাহৰি যোৱা। কি কৰিম ভাই, তাই ইয়াৰ পৰা ভাল পাইছিল সেইকাৰণে পাহৰি গৈছে, আৰু মই ইয়াৰ পৰা পাহৰিব পৰা নাই। বেছিভাগ মধ্যবিত্ত ঘৰৰ ল'ৰা বা ছোৱালীজনীৰ সপোন তেতিয়াই ভাঙি যায় যেতিয়া সিহঁতে গম পায় যে সিহঁতৰ দেউতাকৰ ইনকামতকৈ ঘৰখনৰ খৰচ বেছি। তোৰ ভাল পোৱাজনী কি হ'ল? আছে, এতিয়াও আছে, মাত্ৰ তাই এখন নিজৰ পৃথিৱী বনাই লৈছে য'ত মোৰ কোনো ঠাই নাই।